সোনিয়া, প্ৰিয়ংকা, ঐচি আৰু ৰবিশ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচতনিমূলক ভাষণ প্ৰদান কৰা অভিযোগ কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা আৰু কেইবাজনো লোকৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ আলিগড় মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এক গোচৰ ৰুজু হৈছে। এই গোচৰটো তৰিছে অধিবক্তা প্ৰদীপ গুপ্তাই। ইপিনে এই অভিযোগটো আছাউদ্দিন ঐচি আৰু সাংবাদিক ৰবিশ কুমাৰৰ নামো সন্নিৱিষ্ট হৈ আছে। আনহাতে আদালততে এই অভিযোগ গ্ৰহণ কৰি অহা ২৪ জানুৱাৰীত ইয়াৰ শুনানি নিৰ্ধাৰণ কৰিছে। উল্লেখ যে অভিযোগকাৰীৰ মতে নেতাসকলে তেওঁলোকৰ মন্তব্যত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত যিসকল লোক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা আহিছিল সেইসকল লোকে সংশোধনী নাগৰিকত্ব আইন ২০১৯ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বুলি কৈছিল।